মৰমৰ বন্ধুসকল, এই যে আপোনালোকে ভিডিঅ'টো প্লে কৰিলে, এই ভিডিঅ'টো চলি থকা চেনেলটোৰ নাম কি জানেনে? এই চেনেলটোৰ নাম হৈছে টেকনিকেল MBS। আপোনালোকে টেকনিকেল MBS চেনেলটোত ভিডিঅ' চাব পাৰিব সায়েন্স আৰু টেকন'লজিৰ ওপৰত, কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰতে। চেনেলটো অৰ্থাৎ আমাৰ উদ্দেশ্য হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত নানান ধৰণৰ কথা আপোনালোকৰ আগত অৱগত কৰা। এতিয়ালৈকে চেনেলটোত যিকেইটা ভিডিঅ' আপলোড কৰা হৈছে, আমাৰ মনলৈ যিটো টপিক আহিছে সেই টপিকটোৰ ওপৰতে ভিডিঅ' বনাইছোঁ আৰু আপলোড কৰিছোঁ। আমি বুজিব পৰা নাই আপোনালোকে কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বিচাৰে। গতিকে আপোনালোকৰ যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত যিকোনো বস্তুৰ ওপৰত কিবা প্ৰশ্ন থাকে, আপোনালোকে আমাক এই চেনেলটোত কমেণ্ট কৰি সুধিব পাৰে। আমি আপোনাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো যিকোনো প্ৰকাৰে ৰিচাৰ্চ কৰি আপুনি সহজভাৱে বুজি পাবলৈ ভিডিঅ' আকাৰে চেনেলটোত দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ মাতৃভাষা অসমীয়াত এনেকুৱা চেনেল এটা বিচাৰে, তেতিয়াহ'লে টেকনিকেল MBS চেনেলটোত ছাবস্ক্ৰাইব কৰিব পাৰে। আমি সদায় আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি থাকিম। মই প্ৰাঞ্জল। আজি ভিডিঅ'টো আৰম্ভ কৰিলৈ যেতিয়া এটা টপিকৰ ওপৰত আপোনালোকক অকণমান কিছু কথা কৈ দিওঁ। আপোনালোকে জানেনে মানুহৰ আচল সুখ কি? মানুহে যেতিয়ালৈকে নিজৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰে, সেইটোতকৈ আৰু সুখৰ কথা একোৱেই হ'ব নোৱাৰে। নিজৰ শৰীৰটো সদায় যত্ন কৰি ৰাখক, পাৰিলে আনৰ সহায় কৰক। তাতকৈ আৰু ডাঙৰ সুখ বিচাৰি দুখী হ'বলৈ যাব নালাগে। আজিকালি মানুহৰ কিছুমান কমন বেমাৰ হৈ গৈছে, যেনে ব্লাড প্ৰেছাৰ। আচলতে এজন মানুহৰ নৰ্মেল ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে জানেনে নাই? মানুহ এজনৰ নৰ্মেল ব্লাড প্ৰেছাৰ থাকিব লাগে 120/80। ওপৰৰটো থাকিব লাগে 120 আৰু তলৰটো থাকিব লাগে 80। এই 120 আৰু 80 ব্লাড প্ৰেছাৰটো আমাৰ শৰীৰটোত কেনেকৈ কিহত ধৰা হয় জানেনে? আমাৰ হাৰ্টটো যে আছে, হাৰ্টটোৰ কাম হৈছে গোটেই শৰীৰটোৰ ব্লাড চাৰ্কুলেশ্যন কৰা। হাৰ্টটোৰ পৰা ধমনীৰে গোটেই শৰীৰটোলৈ ব্লাড ঠেলি দিয়ে আৰু ধমনীৰে শৰীৰটোলৈ যোৱাৰ পিছত শৰীৰৰ পৰা শিৰাৰে ব্লাড ঘূৰি আহি হাৰ্টটোত পৰে। যেতিয়া হাৰ্টৰ পৰা ব্লাডখিনি ধমনীৰে শৰীৰলৈ যায়, তেতিয়া তাৰ স্পীড হ'ব 120 মিলিমিটাৰ অফ মাৰ্কাৰী স্পীড। এই প্ৰেছাৰটোক কয় চিষ্টলিক ব্লাড প্ৰেছাৰ। যেতিয়া হাৰ্টলৈ শিৰাৰে ব্লাডখিনি ঘূৰি আহিব, তাৰ স্পীড হ'ব 80 মিলিমিটাৰ অফ মাৰ্কাৰী স্পীড, আৰু এই প্ৰেছাৰটোক কয় ডায়াষ্টলিক ব্লাড প্ৰেছাৰ। আমাৰ শৰীৰত এই চিষ্টলিক ব্লাড প্ৰেছাৰটো অৰ্থাৎ ওপৰৰটো 120 মিলিমিটাৰ অফ মাৰ্কাৰী আৰু ডায়াষ্টলিক অৰ্থাৎ তলৰটো 80 মিলিমিটাৰ অফ মাৰ্কাৰী থাকিব লাগে। যাওক, আপোনালোকে সদায় সুখী হৈ থাকিবলৈ শৰীৰৰ যত্ন ল'ব। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত জড়িত কথাত কিবা অসুবিধা পালে আমাৰ এই টেকনিকেল MBS চেনেলটোক জনাব। আমি যিমান পাৰোঁ সিমানখিনি আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। আমাৰ চেনেলটোৰ কথাখিনি যদি কাৰোবাক জনাব বিচাৰে, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।